Audio Jungle. Audio Jungle. Hey guys, welcome to my channel Knowledge Infinity. তো মোৰ এইটো চেনেলত মই যিমানখিনি পাৰোঁ নলেজেবল বস্তুবিলাক যিবিলাক ফেক্সুৱেল কথা তো বা মেথ সায়েন্স ৰিলেটেড বা যিবিলাক ধৰক জেনেৰেল নলেজ টাইপৰ ইম্পৰ্টেণ্ট কথা এইবিলাক মই মানে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। মই আচলতে টিহুৰ পৰা কৈ আছোঁ। টিহু নলবাৰী ডিষ্ট্ৰিক্টৰ এখন টাউন হয় আৰু মোৰ নাম শ্ৰী গুণজিৎ কলিতা। চ' যদি মোৰ চেনেলটো আপোনালোকৰ বাবে উপযোগী বুলি ভাবে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আপোনালোকৰ ভেলুৱেবল কমেণ্টছবিলাক মোৰ লগত নিশ্চয় জনাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰিম। এখন প্ৰাইভেট স্কুলত কাম কৰি আছোঁ, ইংলিছ মিডিয়ামৰ, টিহুৰে হয়। তো কথাটো হ'ল মানে যেতিয়া ক্লাছত আমি ক্লাছ কৰিবলৈ যাওঁ তেতিয়া কি দেখা যায়, কিছুমান ষ্টুডেণ্টে মানে ধৰক মেথছৰ কথা কৈছোঁ মই বা ছায়েন্সটো পিছত ক'ম বাৰু। মেথছৰ ক্লাছত যেতিয়া সোমাওঁ তেতিয়া কেইটামান ষ্টুডেণ্টৰ মানে মুখখন একদম ফূৰ্তিত হাঁহি থাকে, মুখৰ এটা এক্সপ্ৰেশ্যন মানে চেঞ্জ হৈ যায়, ব্ৰাইটনেছ এটা আহি যায়। আৰু কিছুমান ষ্টুডেণ্ট দেখিছোঁ যিবিলাকৰ মুখৰ ব্ৰাইটনেছটো কি হয় একদম মানে আমাৰ টিউবলাইট টাইপ হৈ যায়। এটা কথাটো হ'ল সেইটো দুটা কাৰণত হ'ব পাৰে। এটা হ'ল যদি সেই ষ্টুডেণ্টকেইটাই হয়তো টিচাৰজনক পচন্দ নকৰিব পাৰে বা ভাবে কিজানি ছাৰে আমাক মাৰিব বা কিবা কৰিব, এনেকুৱা টাইপৰ কথা ভাবে, কিজানি গালি দিব বা পানিছমেণ্ট দিব, তেনেকুৱা টাইপৰ কথাবিলাক ভাবে। তেতিয়াও তেওঁলোকৰ কিছুমানৰ অলপ টেনশ্যন আহি যায়। আৰু কিছুমানৰ কি হয়, সেই ছাবজেক্টটোৱে বেয়া পায়। সেইকাৰণে কি হয়, সেই ছাবজেক্টটো বেয়া পায় পোৱাৰ লগে লগে ভাবে বোলে এই মানুহটোক মানে সিহঁতে লাহে লাহে বেয়া পোৱা হৈ আহে। আৰু কেতিয়াবা টিচাৰৰ এনেকুৱা দোষ আছে বা দেখিছোঁ, যদি কোনোবা টিচাৰে ঠিকমতে যদি আপোনাৰ মেথছখন বা ছায়েন্সখন ভালকৈ বুজাই ক্লিয়াৰ কৰি নিদিয়ে তেতিয়াহ'লে কি হয়, লাহে লাহে সেই ষ্টুডেণ্টবিলাকৰ কি হয় মেথছৰ প্ৰতি মানে বেয়া ভাৱ এটা সোমাই যায়। মানে এই ছাবজেক্টটো মানে টানেই, এইটো ছাবজেক্ট মানে কি আমাৰ দ্বাৰা ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ নহয়, মানে তেনেকুৱা তেওঁলোকৰ এটা থিংকিং সোমাই যায়। আৰু তেতিয়া কি হয়, সেই টিচাৰজনকো তেওঁলোকে মানে একদম হোল লাইফ মানে মনত ৰাখে বোলে এই মানুহজনে আমাক মেথছখন ইমান বেয়াকৈ শিকাইছিল, মানে সেইকাৰণে মানুহজনক বেয়া পাই থাকে পিছলৈকেও, সেই টিচাৰজনক ৰেচপেক্ট নকৰে। তো সেইকাৰণে মই সদায় কি কৰোঁ, হাঁহি ধেমালি কৰিয়ে মানে শিকাবলৈ ট্ৰাই কৰোঁ বাৰু। তথাপি তাৰ মাজত কিছুমানে বুজি পায়, কিছুমানে নোপোৱাও থাকে। তো নাপালেও আমি কি কৰিব লাগে, বাৰে বাৰে সুধি পেলাই সিহঁতক যিমানখিনি পাৰোঁ ইজি টেকনিকত, ইজি প্ৰচেছত মানে চেষ্টা কৰোঁ আৰু আগুৱাই নিব। তথাপিও কি হয়, মেথছখন মানে এটা মিছকনচেপ্ট আছে কি মেথছখন টান, মেথছখন হাৰ্ড। আচলতে মেথছৰ নিচিনা সহজ ছাবজেক্ট যদি আছে মই দেখা নাই। কিন্তু যদি আপোনালোকে ভাবে বোলে অসমীয়া সহজ, ঠিক আছে, তো অসমীয়াৰ গ্ৰামাৰৰ পৰা আদি কৰি আপোনালোকে স্পেলিং চোৱাৰ পৰা ইফালে বোলে গদ্য, ইফালে বোলে পদ্য, তাতে আৰু কিবা কিবি প্ৰাচীন সাহিত্য, সংস্কৃতলৈ কিছুমানে, এতিয়া এইবিলাক ইমান মানে লেংৰি বস্তু না, তো মানে সহজ নহয় আৰু মেথছৰ তুলনাত। আৰু নেক্সট আপোনাৰ যদি চাই ইংলিছ, ছেইম কথা, একে লিটাৰেচাৰ ছাবজেক্ট কোনটোনো আপুনি ইজি বুলি ক'ব, প্ৰত্যেকটোৱে টান। ছ'চিয়েলটো ক'বই নালাগে, আপোনাৰ হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, তাৰপিছত আপোনাৰ ইকনমিক্স আৰু পলিটি বা পলিটিকেল ছায়েন্স এইবিলাক আছে। তো এইবিলাকতো এনেই বহুত হাৰ্ড হয়, কিন্তু সেইবিলাকে সহজ পায়। যিবিলাক বস্তু আচলতে ৰিয়েলি হাৰ্ড বস্তু সেইবিলাক মানুহে সহজ পায়। আৰু যিটো মানে সঁচাকৈ সহজ সেইটো কিন্তু মানুহে এই মানুহৰ আগৰ পৰা মানে শুনি আহে যে এই মেথছখন টান, মেথছখন হাৰ্ড, সেইটো ভাবি পেলাই কি কৰে সিহঁতে মেথছখনৰ প্ৰতি লাহে লাহে নিচাটো কমাই দিয়ে। কিন্তু তোমালোকে যদি কম্পেয়াৰিটিভলি যদি চোৱা, ষ্টুডেণ্টবিলাকক কৈছোঁ, তোমালোকে মেথছখন যদি ডেইলি 1 ঘণ্টা কৰা, তোমালোকে মানে কৈছোঁ নে এক্সামত মানে তোমালোকে মেথছৰ এক্সামত যেনে হাঁহি আহি যাব পাৰিবা আৰু হাঁহি আহিব পাৰিবা। কিন্তু তোমালোকে যদি 1 ঘণ্টাকৈ অনলি ইংলিছ পঢ়া তেতিয়াহ'লে তোমালোকে কমপ্লিটলি 100% কৰিব নোৱাৰা পেপাৰত। তো সেইকাৰণে কৈছোঁ মেথছখন সেনেকুৱাকৈ নকৰিবা। মেথছখনক নিজৰ ভাইটি ভণ্টি বুলি ভাবা, বেলেগৰ শত্ৰু বুলি ভাবি তাক দূৰত থৈ নিদিবা। তো যিমানে তাক নিজৰ বুলি ভাবিবা সিমানে কি হ'ব, তোমাৰ ই ফ্ৰেণ্ড টাইপৰ হৈ যাব। আৰু যেতিয়া মেথছখন নিজৰ হাতৰ মুঠিত ল'ব পাৰিবা না, তো তোমাৰ কনফিডেঞ্চ লেভেলটো বহুত বাঢ়িব। এতিয়া কথাটো হ'ল, তো মেথছ আমি আচলতে কৰিব লাগে কেনেকৈ, বা আমি মেথছ শিকোঁ কেনেকৈ শিকিব লাগে ৰিয়েলি। তো চাবা, মেথছখন ছাবজেক্ট নহয়, ফাৰ্ষ্ট কথা। এইখন একদম ভুলতো নহয় বাজি মেথছখন আমাৰ স্কুলৰ আমাৰ কৰ্চৰ এটা ছাবজেক্ট। যদি তেনেকৈ ভাবিছা তেতিয়াহ'লে ছাবজেক্ট বুলি ভাবিলে তেতিয়াহ'লে সেইটো টাইমতহে পঢ়িবা, টাইমত থবা, তেনেকুৱা। কিন্তু মেথছখন যে ৰাতিপুৱা তুমি শুই উঠাৰ পৰা তোমাৰ মেথছ ষ্টাৰ্ট হৈ যায়। যেনেকৈ কেইটা বজাত উঠিবা, 7টা বজাত।
কেইটা বজাত স্কুলত যাব লাগিব 9টা বজাত বা 8টা বজাত টিউশ্যন কেইটাত আছে বোলে কি 7:13 বা 7:15 এনেকুৱাকৈ টিউশ্যন আহিব তাত মই উঠি পেলাই গা ধুব লাগিব কিমান মিনিটত গা ধুম 5 মিনিটত কিমান মিনিটত মই ভাত খাব লাগিব 10 মিনিটত কিমান মিনিটত মই স্কুল যাব লাগিব উইদিন 10 মিনিটছ তো এনেকৈ আমাৰ কি হয় তো কেলকুলেশ্যন হয় না নহয় তো এইখিনি এটা মেথছ তো তোমালোকে যদি ঘড়ীৰ টাইমটো চাব জানা তেতিয়াহ'লে সেইখিনি টাইম তোমালোকে নিজে মেনেজ কৰিব পাৰিবা এতিয়া সেইটো হ'ল এটা প্ৰেক্টিকেল মানে মেথছ নহয় আচলতে এইটো এটা প্ৰেক্টিকেল বস্তু বজাৰত যাবা কিবা কিতাপ কিনিব গৈছা কিবা কলম কিনিব গৈছা ঠিক আছে তো কিনা বা পেন কিনিব লগা হ'ল বোলে 4টা পেন কিনিব লাগে এটা পেনৰ দাম বোলে কি 15 ৰুপিজকৈ তো তুমি যদি মেথছটো নিজে ভাবি পেলাই এপ্লাই নকৰা তেতিয়া দোকানীজনক সুধিব লাগিব বোলে কি খুৰা বা দাদা বোলে মোক 4টা পেন দিয়ক 15 ৰুপিজকৈ তো তেতিয়াহ'লে কি কৰিব 60 ৰুপিজ হয় সেইটো তুমি নিজে ক'ব লাগিছিল তেতিয়াহ'লে কাৰণ তুমিও স্কুলত যাই আছা তুমিও পঢ়া লিখা কৰা তো সেইটো হ'ল প্ৰেক্টিকেল বস্তু তো প্ৰেক্টিকেলি তাক শিকিবলৈ বা বুজিবলৈ যত্ন কৰা তেতিয়া তোমাৰ মেথছ কৈছোনে মানে একদম ফ্লাইটাৰ মানে তুমি নাভাবিবা আৰু মানে কি বা ইমান ইজি নাই ছাবজেক্টটো এনেকুৱা এতিয়া কথাটো হ'ল তোমালোকে ষ্টাৰ্ট কৰিবা কেনেকৈ মেথছখন এতিয়া মই ক্লাছ 3ৰ পৰা কৈছোঁ আপ টু ফ্ৰম ক্লাছ 3 to 5 এইখিনি যিখিনি ষ্টুডেণ্ট আছা তোমালোকে কি কৰিবা মেথছৰ নেওতাবিলাক যে আছে আমাৰ টেবুলবিলাক মাল্টিপ্লিকেশ্যন টেবুল ছাবট্ৰেকশ্যন টেবুল এডিশ্যন টেবুল বা যোগ বিয়োগৰ নেওতা হৰণ পূৰণ নেওতা এইবিলাক যি নেওতা আছে এই নেওতাবিলাক তোমালোকে অকল মুখস্থ কৰা টাইপৰ নহয় মানে যেনেকৈ ধৰা কিবা এটা কুৱেশ্যন এনচাৰ যেনেকৈ মুখস্থ কৰা তেনেকৈ মুখস্থ কৰা টাইপ নকৰিবা বা ষ্টৰি টাইপ মুখস্থ কৰি নল'বা তোমালোকে তাক কি কৰিবা বুজিবলৈ চেষ্টা কৰা মানে ধৰা 2 + 2 কিমান হয় 4 হয় ঠিক আছে 2 + 3 মানে 5 হয় তো এই বস্তুটো মানে তোমালোকে মুখস্থ কৰি চিৰিয়েল মানে মাতি যে আহা আমি কেনেকুৱা মন্ত্ৰ মাতা নিদিবা তোমালোকে এনেকৈ ভাবা কি 2 + 3 যদি একবাৰ সোধা ল'লে কৈ দিব লাগিব 2 + 2 4 ঠিক আছে বা 2 + 8 10 এই এনেকৈ যি কয় কিছুমানে যে আমাৰ বেছিভাগে দেখা পাওঁ 2 + 1 ইমান 2 + 2 তেনেকৈ গোটেই মাতিহে লাষ্টত যেতিয়া কি 2 + 8ৰ নাম্বাৰটো বা লাইনটো আহিব তেতিয়াহে তেওঁলোকে এনচাৰটো ক'ব পাৰে তো সেইটো কাৰণে অলপ প্ৰব্লেম হয় তুমি কি কৰিবা নেওতাখন যেতিয়া মুখস্থ কৰিবা তাক চিৰিয়েলি মুখস্থ কৰিবা কেনেকৈ 2 + 1 2 + 2 2 + 3 এনেকৈ মুখস্থ কৰি আহিছে উল্টাকৈ ৰিভাইজ মাৰা কেনেকৈ 2 + 10ৰ পৰা উল্টাকৈ ঘূৰিয়া 2 + 10 2 + 9 2 + 8 2 + 7 তো সেনেকৈ দুইফালৰ পৰা যেতিয়া মুখস্থ কৰিবা দুই বা তিনিবাৰকৈ তোমাৰ টেবুলখন কি সোধাৰ ল'ল তোমাক মাজতে যদি কোনোবাই সোধে বোলে 2 + 7 কিমান বা 2 + 5 কিমান তোমালোকে ইজিলি ক'ব পাৰিবা ছেম মানে প্ৰত্যেকটো টেবুলৰ কাৰণে এইটো কৈছোঁ মানে মাল্টিপ্লিকেশ্যন টেবুলেই হওক ধৰক 2 7 জাৰ কিমান বা 2 6 জাৰ কিমান কিছুমান ষ্টুডেণ্টে কি হয় গোটেই টেবুলখন মাতিব লগা হয় সেই এটা মানে নাম্বাৰ এনচাৰ ক'বৰ কাৰণে তো তোমালোকে সেইটোৰ কাৰণে কি কৰিবা ওপৰৰ পৰা 2 + 2 1 জাৰ 2ৰ পৰা মুখস্থ কৰিবা উল্টাকৈ 2 10 জাৰ 20 পৰা মুখস্থ কৰি উল্টাকৈ আহিবা দুইফালৰ পৰা যেতিয়া তুমি উল্টাকৈ মুখস্থ কৰিবা না তেতিয়া তোমালোকৰ কি হ'ব টেবুলখন তোমাক মুখস্থ কৰিব লগা নহয় তেতিয়া তুমি কোনোবাই সোধাৰ লগে তুমি এনচাৰটো ক'ব পাৰিবা তাৰপিছত এতিয়া কথাটো হ'ল বাকী এতিয়া কথাটো হ'ল যেতিয়া তুমি এতিয়া মেইন প্ৰব্লেমটো কি যেতিয়া তোমালোকে জিঅ'মেট্ৰি চেপ্টাৰ পাবা বা কিছুমান তোমাৰ ইউনিটাৰী মেথডৰ মেথছ তোমালোকে পাবা তেতিয়া কি হয় বোলে কি এটা পেনৰ দাম 5 টকা 10টা পেনৰ দাম কিমান এই বস্তুটো কি হয় বহুতে ধাৰণা কৰিব নোৱাৰে তো সেইটো বস্তুটো কি হয় তোমাৰ সেই ধাৰণাটো তুমি কি কৰিবা যেতিয়া তুমি মানে ক'ৰবাত ওলাই যাবা বজাৰত যাবা বা মা দেউতাৰ লগত বজাৰত গৈছা তেতিয়া কি কৰিবা তোমালোকে যেতিয়া দোকানত যাবা তেতিয়া যাতে তোমালোকে যেতিয়া বস্তু কিনিবা তাত অলপ ধ্যান দিব লাগে ন'টিছ কৰিবা বস্তুবিলাক কি দামটো কেনেকৈ তোমাৰ 20 ৰুপিজ হ'ল 30 ৰুপিজ হ'ল বা মাহঁতে চব্জি কিনি আছে 1 কেজি আলু লৈছে 2 কেজি আলু লৈছে 1 কেজি আলুৰ দাম কিমান হ'ল 2 কেজি আলুৰ দাম কিমান দিলা এই টেকনিকবিলাক তোমালোকে শিকিবলৈ চেষ্টা কৰা যেতিয়া তুমি তাত ভাবিবা বোলে 1 কেজি আলুৰ দাম বোলে 10 টকা আছিল 2 কেজিৰ দাম 20 টকা কিয় দিলোঁ সেইটো কথা তুমি মাকো সুধি ল'ব পাৰিবা বা দেউতাকো সুধি ল'ব পাৰিবা তো তেনেকৈ যেতিয়া তুমি ক্লাছ 3 4 মানত সেইখিনি বস্তু ক্লিয়াৰ হৈ যাব না তেতিয়া তোমাৰ ওপৰত সেইখিনি বস্তু তোমাৰ ভাবিব লগা নহয় বা টিচাৰজনক সুধিব লগা নহয় বোলে ছাৰ বোলে এটা পেনৰ দাম যদি 20 টকা হয় 5টা পেনৰ দাম কিমান হ'ব এনেকৈ সুধিব লগা নহয় বা কাৰণ সেইটো জানিব লগা দৰকাৰ কিয় জানেনে তোমালোকে যেতিয়া পেৰিমিটাৰ এৰিয়াৰ মেথছ কৰিবা না তেতিয়া তোমালোকৰ এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয় কাৰণ কিয় ধৰা এখন ৰুমত আমি টাইলছ লগাব লাগে ধৰা ৰুমটোৰ এৰিয়া চাপ'জ 100 মিটাৰ স্কুৱেৰ এতিয়া যদি আমি টাইলছ লগাব যাওঁ বোলে কি পাৰ টাইলছ চাপ'জ 4 মিটাৰ স্কুৱেৰকৈ হ'ল এতিয়া আমাক কিমানখন টাইলছ লাগিব ৰুমটোত তেতিয়া আমি তোমালোকে কি কৰিম তোমালোকে ভাবি মানে ঢুকিয়ে নাপাবা তেতিয়া আমি কি কৰিব লাগিব ডিভিজন কৰিম না ছাবট্ৰেকশ্যন কৰিম না মাল্টিপ্লিকেশ্যন কৰিম তেতিয়া এইবিলাক বস্তু সৰুৰ পৰা শিকিবলৈ চেষ্টা কৰা আৰু সেইটোৱে মেইন বস্তু আৰু মেথছটো যেনেকৈ যদি প্ৰত্যেকটো জেগাত তুমি যদি এনেকৈ শিকিবলৈ ট্ৰাই কৰা তেতিয়ালৈকে এইখিনি যদি ক্লিয়াৰ হয় এইখিনি হৈছে বেছ এই বেছখিনি ক্লিয়াৰ হোৱাৰ লগে লগে তোমালোকৰ এলজেব্ৰা যেতিয়া পাবা ইণ্টিজাৰ যেতিয়া পাবা সেইবিলাকো লাহে লাহে ক্লিয়াৰ হৈ আহিব আৰু এলজেব্ৰা ক্লিয়াৰ হোৱাৰ লগে লগে বাকী আৰু টেনশ্যন ল'ব লগা নাই আপ টু ক্লাছ 10 কাৰণ যোনে এডভান্স লোৱা তেওঁলোকৰ কাৰণে কিছুমান এক্সট্ৰা লাগিব ট্ৰিগন'মেট্ৰি কিবা কিবি এইবিলাক আছে বা সেইবিলাকো তোমালোকে পাৰিবা প্ৰথম হৈছে মেইন কি
ফ্ৰম ক্লাছ 3 to 6ৰ মাজত বা 7ৰ মাজত এইখিনি পুৰা ভালকৈ ক্লিয়াৰ কৰি লোৱা। আৰু তোমালোকে 8, 9, 10 মজা হ'ব, এক্সামো ভাল হ'ব আৰু মেথছ মানে এনেকুৱা হ'ব মানে পানী খোৱা নিচিনা পাবা। তো বাৰু মোৰ যিখিনি টেকনিক ক'লোঁ তোমালোকে সেই টেবুলখিনি এনেকুৱাকৈ ট্ৰাই কৰিবা আৰু যিখিনি বস্তু মেথছ হিচাপত ভাবিছা সেইখিনি প্ৰেক্টিকেল লাইফত আনা, প্ৰেক্টিকেলি তাক ইউজ কৰা। ঘৰত মা দেউতাক মাথা গৰম কৰি দিয়া, কেনেকৈ কি হৈ আছে এইবিলাক চব সোধা, দোকানত যোৱা দোকানীক মাথা গৰম কৰি দিয়া, তেতিয়া ইজিলি শিকিব পাৰিবা। তাত তোমালোকে একো এক্সট্ৰাকৈ টিউশ্যন ল'ব লগা নহয়, বিশেষকৈ ক্লাছ 3, 4, 5ৰ ষ্টুডেণ্টবিলাকে টিউশ্যন ল'ব পাৰা, সেইটো নিজৰ কথা মই নকওঁ, কিন্তু ল'ব লগা নহয়। যিবিলাকে ধৰা অলপ দুখীয়া ঘৰৰ মানুহ আছে তেওঁলোকে টিউশ্যনৰ কাৰণে প্ৰব্লেম পাই আছে, তেওঁলোকে যদি প্ৰেক্টিকেলি কামবিলাক কৰা তোমালোকৰ কাৰণে বেষ্ট ৰিজাল্ট হ'ব এইটো আৰু বেষ্ট ৱে হ'ব। তো গাইজ মোৰ কথা ক'ব লগা এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাবে ইম্পৰ্টেণ্ট বুলি বা কিবা কামত আহিছে তেতিয়াহ'লে আপোনালোকৰ ষ্টুডেণ্ট যিবিলাক বা পেৰেণ্টছৰ ভিতৰত আছে মানে আপোনালোকৰ চাৰ্কুলত প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কিবা মোক ক'ব লগা আছে মোক কমেণ্ট কৰি জনাব পাৰে, লাইক কৰিব। থেংক ইউ।